हेलो गाइस কি খবৰ আপোনালোকৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ তো আজি আমি যাম মেঘালয়া তো বলক আমি এতিয়া খানাপাৰাত আছো খানাপাৰাৰ পৰা মেঘালয়া গৈ আছো চাই থাকিব এখানে খনন কার্য চলি আছে এতিয়া বৰ্তমান পাহাৰবোৰ কাটি আছে মানে বুজি পোৱা নাই কিয় মানে পাহাৰবিলাক কাটি আছে মানে কাটি থকা দৰকাৰ এই পাহাৰ পৰ্বতবোৰ কাটি থকাৰ কাৰণে আজি আমাৰ দেশত ইমান গৰম আৰু 2050 মানত চাগে কিমান গৰম হ'ব ধৰিব নোৱাৰে একো নাই এতিয়া যিমানে গৰম নিজক আমি শ্বিলং গৈ আছো যিহেতু আমি শ্বিলং যাম এতিয়া এইটো মন্দিৰ দেখোন কৃষ্ণগুৰু কিবা মন্দিৰৰ নাম নাজানো সেইটো ইফালেৰে শ্বিলং যাব লাগিব এতিয়া আমি তো ইফালে সোমাই দিলোঁ আমাৰ বাইকখন এতিয়া শ্বিলঙৰ ফালে ৰাওনা এইখন হৈছে কিংফিছাৰ ইয়াৰে পৰা ট্ৰেইনটো আৰম্ভ হৈছে আৰু আগতে ট্ৰেইনটো পাৰ হৈ সিহঁতে কিন্তু ৰান্ধি পানী থাকে বাৰু তো এইফালে শ্বিলং লিখা আছে ইয়াৰ পৰা শ্বিলং 80 কিলোমিটাৰ শিলচৰ এইফালে শিলচৰো যাব পাৰি তো আমি এতিয়া হাইৱেদি গৈ থাকিম চাই থাকিব আপোনালোকে তো আমি এইখিনি আহি পাইছোঁ চাওক ভিউ এটা দেখাই আছোঁ ৰ'ব আপোনাৰ লগত ধুনীয়া জেগা একদম এই বিল্ডিংটো চাওকচোন ভাল লাগিছেনে বিল্ডিংটো আৰু তাৰ বেক চাইডত চাওক এইবিলাক এইফালে চাওক এইফালে এনেকুৱা জেগা আপোনালোকে আৰু বহুত দেখা পাব তো এইটো চাওক ইয়াতে জেগাবিলাক চাওক না মানে চাৰিওফালে পাহাৰ পাহাৰ আৰু পাহাৰ তো ঘৰটো চাওক ইয়াতে কোনো নাথাকে বহুত বাংলা হৈ গৈছে ইয়াতে পেট্ৰল পাম্প দুটা আছে একেলগে দুটা পেট্ৰল পাম্প পাহাৰ কাটি বনাইছে এইবিলাক কিন্তু দেখি ভাল লাগিছে ঠাণ্ডা লাগিছে আৰু অলপ অলপ আগত গৈ কাপোৰ কিনিব লাগিব গৰম কাপোৰ পাণ লাগি আছে এইবিলাক দেখা পাইছে তামোলৰ গছত পাণ আপোনালোকে এই সূৰ্যটো দেখিছেনে তললৈ গৈ আছে আৰু মানে ছানছেট হ'ব আৰু তো এই ছানছেটটো আপোনালোকক অলপ আগত গৈ দেখাই আছোঁ ভালকৈ দেখাই আছোঁ আপোনালোকক ধুনীয়া কৰি তো এইটো চাই লওক অলপ মানে ভালে লাগিছে এইটো আৰু ভালকৈ দেখাই আছোঁ আপোনালোক ডুব যোৱা চন্দ্ৰটো মানে সূৰ্যটো দেখাম আৰু চন্দ্ৰটো এতিয়া নলে সূৰ্য এইটো তো দেখাই আছোঁ তো এতিয়া ৰাস্তাটোকে চাওক অলপ ভালদৰে এইটো হৈছে টোল প্লাজা আমি বাইকে দিয়া কাৰণে বাচিলোঁ আৰু গাড়ী দিয়া হয়
হ'ব দিয়কচোন আৰু ৰাস্তা টেক্স দিবই লাগিব। দুখীয়া মানুহ কিয় দিব লাগে আমাৰ এইবিলাক? বাই বাই টল প্লাজা। ইফালে দেখা পাইছে চাগে অলপমান কুঁৱলী কুঁৱলী পৰি আছে, মজা জেগা। আৰু অলপমান আমাৰ ঠাণ্ডা লাগিছে এতিয়া, তো অলপ আগত গৈ কাপোৰ কিনিব লাগিব, গৰম কাপোৰ বেগৰ পৰা উলিয়াই। এইটো ইয়াতে ৰাখি থৈছোঁ, এইটো গৰম কাপোৰ, এই পিন্ধি ল'ব উলিয়াই। মই বেগৰ পৰা পিন্ধি ল'ম উলিয়াই। তো গৈ থাকোঁ, চাই থাকক ভিডিঅ'টো। মেঘালয়া, আমি মেঘালয় গৈ আছোঁ ন, ইমান ধুনীয়া জেগা, মোৰ বহুত ভাল লাগে। কি কৰোঁ, ইয়াত থাকিব মন যায়, কিন্তু নোৱাৰোঁ যে থাকিব, বহুত ঠাণ্ডা, কপি কপি জ্বৰ উঠিব। এনেই ইমান চেঞ্চিটিভ নহয়, মোৰ এনেই জ্বৰ উঠিয়ে থাকে। আৰু যদি ইয়াত থাকিব লাগে আৰু গা ধুব নাপালে মোৰ বহুত ভাল নালাগে। তো সেইটো কাৰণে মই থাকিব নোৱাৰোঁ, কিন্তু মোৰ মনে থাকিব গৈ থাকে, মোৰতো ভাল লাগে। কি কৰোঁ, থাকিবা নেকি কোৱা? এইখিনি হৈছে নংপ, এই জেগা চাওক। আৰু মোৰ মানে এতিয়া এইটো লাগিছে, তো এইটো কৰিলোঁ, তাৰপিছত যাই আছোঁ। মোৰ মানে ঠাণ্ডা লাগিছে, চ' কাপোৰটো পিন্ধি লওঁ আৰু। এইটো চাওক, মই কাপোৰটো পিন্ধিলোঁ। এইটো ভৰিটো খুলি থৈ দিওঁ। ঠাণ্ডা লাগিছে মানে বাইকত। আপোনালোকক ছানছেট ভিউটো দেখুৱাই ল'ব, কেনে পালে কমেণ্ট কৰি জনাব। আৰু এতিয়া শ্বিলং যোৱাৰ ৰাস্তাটো চাওক ভালদৰে। মুখের সুর বাসাহি ধায়া বারণী সুন্দর নয়ন চলে নয়ের পানি খেত বাতাহারে বসে আসনে পুকুত ফেনুড়েতে হে থকিতে। আপোনাৰ ঘৰ ক'ত? গোৱালপাৰা ক'ত? অঁ, ইয়াতে লগ পালোঁ, ভাল লাগে লগ পাই। ইয়াতে অলপ পেট্ৰলৰ দামটো কম হয়, 94 মাত্ৰ। আমাৰ তাতে 99 চামথিং আৰু। ইয়াতে পেট্ৰলৰ দামটো অলপ কম যিহেতু, তো ইয়াতে 500 টকা মানৰ পেট্ৰল ভৰাই লওঁ, তাৰপিছতে গৈ থাকোঁ আৰু। ৰাতি শ্বিলঙৰ ফালে গৈ থাকোঁতে ইয়াতে মানে ওপৰৰ পৰা তললৈকে এইটো হৈছে জোনবেলি। আন্ধাৰ চাওক না, ই হোটেল বিচাৰি আছে। আমাৰ আজি দিনটো এনেকেই গ'ল, এতিয়া ইমান ঠাণ্ডা লাগিছে। মাই গড, মই দুটাটা চুৱেটাৰ পিন্ধিও মই গদ পোৱা নাই, ইমান ঠাণ্ডা, কি ক'ব গাইছ, থাকিব নোৱাৰি ইয়াত মানে। তো বাইকেৰে আহিছোঁতো, তো ঠাণ্ডাটো বেছি লাগিছে, তো মানে বহুত বেছি জ্বৰে উঠিব চাগে। চাই লওঁ এতিয়া ক'ত যাওঁ ক'ত নাযাওঁ, ইমান চিনি নাপাওঁ। তথাপি গুগল মেপ জিন্দাবাদ, তো গুগল মেপেৰে গৈ আছোঁ আৰু ক'লৈকে লৈ যায় আৰু গুগল বাবাই। এই চাওঁ, চমি ডেকাই কি কৰি আছে? চমি ডেকা হি ইজ বিজি উইথ ফোন, চ' মই অকলে ভিডিঅ' বনাই আছোঁ।
কি কৰিব আৰু অকলে এৰি দিছে ভিডিঅ' বনাই থাক মই ইয়াত বিজি থাকোঁ বুলি কৈছে কি কৰিম আৰু তাৰ বোলে বহুত টোপনি ধৰিছে কৈছে মই টোপনি ধৰিছে মই কৈছোঁ ন এই ফুৰিম বুলিতো কয় ইয়াত তাৰে টোপনি ধৰে আগতে মই জানো এই টোপনি ধৰিব এতিয়া মোক ভোক লাগিছে মোৰতো একদম ভোকে লাগি থাকে মইতো এক নম্বৰ ভোকাৰ হ'ল এতিয়া আমি আহিছোঁ পেট পূজা কৰিবলৈ চ' আমি আহিছোঁ ৰেষ্টুৰেণ্টৰ শ্বিলঙত ইমান ধুনীয়া দেখিছেনে ইমান ধুনীয়া লাগিছে হয়নে বহুত ধুনীয়া চ' আমি আহিছোঁ ৰেষ্টুৰেণ্টত ই গাড়ী পাৰ্কিং কৰি আছে অঁ মোৰ সোণাটো ইয়াত বহুত ঠাণ্ডা লাগিছে এতিয়া ব'লা আমি যাওঁ বহুত ভোক লাগিছে তো আপোনালোকে চাই থাকক হা আমি কিবা অৰ্ডাৰ দিম এতিয়া খাবৰ কাৰণে Awesome. ইমান ধুনীয়া প্লেচ আপোনালোকৰ কেনে লাগিছে বাৰু তো এইটো খানা আহি গ'ল চিম্পুল আৰু বেছি বাজেট নাইতো আমাৰ তো চিম্পুল খানা খাই আছোঁ অ'কে বাই বাই গাইজ এতিয়া কেইটা বাজিছে এতিয়া 10:17 হ'ল তো ৰুম এটা লৈছোঁ ইয়াতে ৰলিডা গেষ্ট হাউচ চ' এতিয়া শুই লওঁ আৰু ৰাতিপুৱা আপোনালোকক দেখাম আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কালি আৰু নতুন ভিডিঅ' আহিব বাই বাই